হেল্ল' ৰাইজসকল, এয়া দেখিছেনে বাৰু এটা সৰু ভিডিঅ'লৈ আপোনালোকলৈ লাইটটো চলাই আনিছোঁ। এয়া ধৰক মাংস বনাবলৈ লৈ আছে আৰু এয়া দেখিছে ৰাতি 12টা বজাৰ দৃশ্য। এয়া যোৱা ৰাতি ল'ৰাটোৱে মানে শেষ কৰি দিছে মানে ৰুমটো প্ৰটিন মাৰি, আৰু গোটেই বিচনা পত্ৰ মানে অৱস্থা নাইকিয়া হৈ আছে বাৰু। কিন্তু বহি আছোঁ আৰু ৰাতি 1টা বজালৈকে, কিন্তু তথাপিতো আৰু মানে শেষ কৰিব নোৱাৰিলে। মানে ৰঙে প্ৰটিনে নুজুই লাগে, পেকেট প্ৰটিন শেষ হৈ গ'ল, নুজুই লাগে মানে। আৰু এয়া দেখিছেনে বাৰু বহি আছোঁ আৰু তাৰ ওচৰতে মই বিচনাখনৰ ওপৰতে, কিন্তু লাষ্টত আৰু ল'ৰাটোৰ পৰা থৈ আহিবগৈ লগা হৈছে ৰাতি। 1টা বাজিলে আৰু সি শেষ কৰি যোৱালৈ। আৰু এনেকৈ ধৰক ৰাতিটো টাইমকণ মানে খাই টোপনি মোবাইলটোকে চাই ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। দেখিছেনে ৰাতি 12টা বজাত দিছে ল'ৰাটোৱে থাপ মাৰি পেলাই, বেয়াও লাগিছে বাৰু তাৰলৈ। সেইকাৰণে আজি শেষ কৰি থৈ যাম তেনেকৈ কৈছে কাৰণে ভাবিলোঁ হ'ব, সেইটো বেলেগ নহয়, প্ৰটিনটোকে হওক, কাৰণ আমাৰ ঘৰত লগাই দিব লাগিব এটা ল'ৰা জন্ম হ'ল, উপায় নাই নহয়, থৈ দিলেও বেয়া হৈ যায়। ভাবিছোঁ ৰুমটো মানে আমাৰ ঘৰটো প্ৰটিন মৰা নাছিলোঁ বাৰু, ৰুমটো প্ৰটিন মাৰি অকণমান আজৰি কৰি দিছোঁ, ঠিক কৰি দিছোঁ মানে অকণ ল'ৰাটোৰ কাৰণে। আৰু এয়া দেখিছেনে আজি এয়া বজাৰ কৰি আনিছে ৰাতিপুৱা, কিন্তু বেপাৰী আহিছিলে মাটি দালি তিল আৰু কিবাকিবি এনেকৈ ল'লোঁ। আৰু এয়া বজাৰৰ পৰা এতিয়া মাংস চাংস শাক পাচলি অলপ সস্তা হৈছে বাৰু আগতকৈ। এয়া তেনেকৈ আনিছে। বুট কেইটামান, কাইলৈ ল'ৰাটো 11 দিন হ'ব, কিবাকিবি অকণমান নিয়ম কৰিব লাগে নহয় আকৌ, সেইকাৰণে বুট তিয়াই থ'ব লাগিব। আৰু এয়া মাংস বনাবলৈ ৰেডি কৰিছে দেখিছেনে, লাইট চাইট নাই। আৰু এয়া পিঁয়াজ নহৰু আৰু এয়া কেৰাহী পূৰা লোহা কেৰাহী জুই থৈছে। আৰু এয়া মাংস দেখিছেনে, ব্ৰইলাৰ বাৰু, কিন্তু ছোৱালীজনীক দিয়া নহয় বাৰু সেইকাৰণে। আৰু এয়া দেখিছেনে ফাইনেলি ৰুমটো ৰং কৰাৰ পাছত চব ওপৰত তথাপিতো ভেণ্টিলেটাৰকেইখন আছে আৰু অলপ অলপ কৰিবলৈ। আৰু কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন বাৰু। আৰু দেখিছেনে এইকণ থাকি গ'লগৈ, প্ৰটিনে নুজুৰিলে, কাইলৈ কৰি দিম বুলি কৈছে বাৰু ল'ৰাটোৱে। এনেকৈ